আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আছামিজ দিনী তাবলিগ নামৰ এই চেনেলটোৱে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এই ভিডিঅ'টোৰ জৰিয়তে কলিমা কি আৰু কলিমা কেই প্ৰকাৰৰ কি লগতে কলিমাসমূহৰ অসমীয়াত অৰ্থ এই ভিডিঅ'টোত শিকিম। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। কলিমা কি? ইছলামৰ প্ৰথম বুনিয়াদ কলিমাৰ অৰ্থ কি আৰু ই কেই প্ৰকাৰৰ? কালাম শব্দৰ পৰা কলিমাৰ উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হ'ল কথা, বাণী, বাক্য ইত্যাদি। এই কলিমা মূলতঃ একেটাই, যাক কলিমা তৈয়ব বুলি কোৱা হয়। এইটোৱেই ইছলামৰ মূল মন্ত্ৰ। এই কলিমাৰ তচৰিহ বা ব্যাখ্যাস্বৰূপ একাধিক কলিমা পোৱা যায়, যেনে কলিমাই শ্বাহাদাত, কলিমাই তৌহিদ, কলিমাই তমজিদ ইত্যাদি। আমি এই ভিডিঅ'টোত প্ৰতিটো কলিমাৰ উচ্চাৰণ আৰু অৰ্থ দাঙি ধৰিম, সেয়েহে ভিডিঅ'টো ভালদৰে চাব। কলিমাই তৈয়ব, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। ইয়াৰ অৰ্থ হ'ল আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য নাই। হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাসাল্লাম আল্লাহৰ প্ৰেৰিত ৰচুল। ইয়াৰ পিছৰ কলিমাটো হৈছে কলিমাই শ্বাহাদাত, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাছুলুহু। ইয়াৰ অৰ্থ হ'ল মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে কোনো প্ৰভু নাই, তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মই এই সাক্ষী দিওঁ যে মুহাম্মদ আল্লাহৰ অনুগত বান্দা আৰু প্ৰেৰিত ৰচুল। তিছৰা কলিমাটো হ'ল সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু ওয়াল্লাহু আকবার ওয়ালা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যিল আযীম। ইয়াৰ অৰ্থ হ'ল আল্লাহ পবিত্ৰ আৰু সকলো প্ৰশংসা আল্লাহৰ বাবে, আৰু আল্লাহৰ বাহিৰে কোনো প্ৰভু নাই। আল্লাহ সৰ্বশ্ৰেষ্ঠ আৰু মহান। আল্লাহৰ তৌফিক অবিহনে গুনাহৰ পৰা বাচি থকাৰ খাদ্য আৰু শক্তি কাৰো নাই। চৌথা কলিমা তৌহিদ, লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু লাহুল মুলকু ওয়া লাহুল হামদু ইউহয়ী ওয়া ইউমীতু বিয়াদিহিল খাইৰ ওয়া হুৱা আলা কুল্লি শাইইন কাদিৰ। ইয়াৰ অৰ্থ হ'ল আল্লাহৰ বাহিৰে কোনো প্ৰভু নাই, তেওঁ এক, তেওঁৰ কোনো শৰীক নাই। প্ৰভুত্ব আৰু প্ৰশংসা তেওঁৰেই। তেওঁৱেই জীৱন দিয়ে আৰু তেওঁৱেই মৃত্যু দান কৰে। তেওঁৰ হাততেই সকলো প্ৰকাৰৰ কল্যাণ নিবদ্ধ, আৰু তেওঁ প্ৰত্যেক বিষয়তে সৰ্বময় কৰ্তা। বন্ধু বান্ধৱীসকল, এয়াই আছিল কলিমা কি আৰু কলিমা কেই প্ৰকাৰৰ কি লগতে উচ্চাৰণ আৰু ইয়াৰ অসমীয়াত অৰ্থসমূহ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব। লগতে কিবা সুধিব লগা থাকিলে কমেণ্ট কৰি সুধিব পাৰে। আৰু এনেধৰণৰ ইছলামৰ জ্ঞানৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।